নমস্কাৰ ডি টাইম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰঞ্জু এতিয়া আহিছোঁ মুখ্য খবৰলৈ ইপিনে 13 দিন ধৰি জলমগ্ন হৈ আছে শিলচৰ তাতে আকৌ এতিয়া বিপদসীমাৰ ওপৰেৰে বৈ আছে বৰাক নদী 19.97 মিটাৰ ওপৰেৰে বৈ আছে বৰাক নদীৰ পানী দুসপ্তাহৰ পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে মাথাউৰি কাটি পেলোৱাত এতিয়া সংহাৰী ৰূপ লৈছে বৰাক নদীয়ে বৰাক নদীৰ জলস্তৰ বৃদ্ধিৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন হাইলাকান্দিত লালা আৰক্ষীৰ অভিযানত উৎখাত হ'ল বৃহৎ বাইক চুৰৰ এটা দল এই অভিযানত আৰক্ষীয়ে 10খনকৈ চুৰি কৰা বাইক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে 6জনকৈ কুখ্যাত বাইক চোৰক এই ধৃত চোৰকেইটা হৈছে খালিফুদ্দিন লস্কৰ আব্দুল কালাম লস্কৰ আৰু চাহাৰুল ইছলাম সহ আন 3জন তদুপৰি আৰক্ষীয়ে এই চুৰি কৰা বাইকসমূহ লালা বজাৰ আৰু পাঁচশগতি এলেকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেশত বিভিন্ন সামগ্ৰীৰ ওপৰত বৃদ্ধি পালে GST চণ্ডীগড়ত হোৱা 47 সংখ্যক GST কাউন্সিলৰ শেহতীয়া বৈঠকত ভাৰতৰ কেইবাবিধো সামগ্ৰী GST বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় নতুন চেকবুকত বৃদ্ধি পাব 18% GST ব্ৰেণ্ডেড পেকেটসমূহত বৃদ্ধি পাব GST তদুপৰি চুৰি কটাৰী LED লাইট চামুচ যন্ত্ৰপাতি পানীৰ পাম্প চাইকেলৰ পাম্প আদি বিভিন্ন সামগ্ৰীৰ ওপৰত বৃদ্ধি কৰা হ'ব GST আনহাতে বৃদ্ধি পাব হোটেলসমূহৰ ভাড়া এতিয়াৰ পৰা 5000 টকাৰ ওপৰত হ'ব হস্পিটেল বেডৰ দাম কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে জাৰি কৰিছে নতুন নিৰ্দেশনা 1 জুলাই অৰ্থাৎ কাইলৈৰ পৰা দেশত নিষিদ্ধ হ'ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী আজিলৈ বাতৰি ইমানে নমস্কাৰ